হেল্ল' বহিছনে? বজাৰ কেনেকুৱা? ভাল ভাল। কি কি আছেনো? ৰঙালাও, বিলাহী। এই বিনবোৰ শুকাই গৈছে নেকি? নাই শুকা ন? ৰঙালাও কেনেকৈ? 100কে দিব। ইমান দাম কিয় হে? নাই মই কিনিয়ে আনিছোঁ 80-90 টকা দি। 10 টকা আৰু যদি আপুনি লাভ নলয় কেনেকৈ হ'ব? বিলাহী কেনেকৈ? বিলাহী 100 টকাই দিব কিলো। ওৰা ইমান দাম কিয়? এই ৰচোন, তহঁতক যদি কোনোবা বেপাৰীয়ে বহুত বেছি দামত বস্তু বিক্ৰী কৰিছে আৰু চৰকাৰে কমপ্লেইন নম্বৰ দিছে নহয়। মই নাজানো নহয় তেনেকুৱা কিবা নম্বৰ আছে বুলি। 0361272410 ভালে কৰিলে দিয়ক ক'লে। এতিয়া মোক কি দিয় দে, অকণ কমকৈ ধৰি দিবি আৰু। দিয়ক কমাই ধৰিম। ৰ ভাইটি, এই মিঠা আলু কেনেকৈ দিছে? মিঠা আলু নে? এয়া 10 টকাত দিম আৰু। এইকেইটা দি কি হ'ব? সৰহকৈ ৰাখিব লাগে। মই আহিম বুলি জানিবই লাগে। কি গ'লতো এই লকডাউনৰ সময়ত কি ক'বা, মানুহে বিচাৰিছে আৰু দি দিছো আৰু। সেই আলু বিলাহী এয়া 10 টকাত দিব পাৰি 4টা, আৰু নোৱাৰি আৰু দেই। মোক খাই 4টা বিলাহী এই মিঠা আলু কেইটা দিয়ক। হাতে হাতে নিব ঠক এই চৰকাৰে মানা কৰিছে এইবোৰ ঠক। ইয়াতে দিছো দেই। ভাল চৰকাৰে দিয়া নিয়মবোৰ মানিব লাগে। বস্তু বাহিনী মোৰ ধুই খাব আকৌ দেই। আহিছো ঠিক আছে হ'ব দিয়ক, যাওক দিয়ক। কিয় ভালনে? ভাল আপোনাৰ ভাল? আছো আৰু কি কবি। কি ল'ব লওক? ৰঙালাও। এইটো ৰঙালাও চাওক, ধুনীয়া ৰঙালাও। আজি কটাহে এফাল বেলেগক দিলোঁ। কিমান দাম? সেই 20 টকা। এই সেউজীয়া টেঙাটো কেনেকৈ? এই নেমু এয়া 20 টকা। এই চুই চাব পাৰিমনে? চাই লওক। অপইতা নেকি? ৰস ওলাব জানো? নাই ঠিকেই কৈছোঁ দিয়ক। ধুনীয়া নেমু এইকেইটা, ঘৰুৱা নেমু একেবাৰে। বিলাহী কেনেকৈ? এই বিলাহী আপোনাৰ এই 20 টকা। এটা কাম কৰ, এই টেঙা দুভাগকে দে। বিলাহী আৰু নেমু ন? দিয়ক, বেগটো দিয়ক। হ'ব আৰু বস্তু পালে বুলিয়ে গোটেই সোপা লৈ যাম নেকি? বেলেগৰ কাৰণেতো অকণমান চিন্তা কৰিব লাগে। বাই বহিছা? ৰঙালাও কেনেকৈ? 100 টকা? ভাই এই পানীলাও কেনেকৈ? ইমান দাম দি চব্জি কিনিব পাৰি নেকি? হেৰা, এই পেটৰ কাৰণেতো এই লকডাউনৰ মাজত ইমান ৰিস্ক লৈ পেলাই বজাৰ কৰিবলৈ ওলাই আহিছোঁ। চৰকাৰে ইমান দামত বস্তু বেচিছে বুলি গম পালে কি হ'ব? এতিয়া কেনেকৈ দিব পাৰিলা? চৰকাৰৰ নাম ল'লো যে ন? বগাই দেখোন, কি খবৰ? হেপী বিহু দেই। হেপী বিহু একেবাৰে। আৰু ৰঙালী ওলগ জনালো। মই আকৌ আপোনালোকৰ সুবিধা হওক বুলিহে। আৰু এই পিঁয়াজ সেয়া মূল্য নে অমূল্য? দাম ন? এই পিঁয়াজটো আপুনি জানে একদম পাবলৈ নাই। পিঁয়াজ মই একদম ষ্টকত থোৱা আগত। কল ঘৰৰ নে পৰৰ? কি ক'লে? কল এই ঘৰৰে দেই। কলৰ বা মূল্য কিমান? আপুনি 60 টকা দিব। বেছি কৈছো। বেছি হৈছে? নাই ক'ত বেছি হৈছে? মাল বস্তু পাবলৈ নাই। পুলিচে গম পালে টীকাকৰণ কৰা দেখিছ? পিঁয়াজ 40 টকাকৈ দিব। কলটো বিহু বুলি লৈ যাওক। ঠিক আছে। মাছ ক'ৰবাত পাম নেকি? ককাইদেউ সেইফালে যাওক। সেইফালে? যেন তেনে এই দুটাহে পালোগৈ।